বৰক্ষেত্ৰীত বিদ্যুৎ বিভাগৰ ফুকুলাচুৰ যিটো সময়ত বিজেপি চৰকাৰে সবকা সাথ সবকা বিকাশ নীতিৰ কথা কৈ আহিছে সেই সময়তে বৰক্ষেত্ৰী অঞ্চলৰ চৰাঞ্চলৰ বৰচুলীয়া অঞ্চলৰ লোকসকলে বৈদ্যুতিক সংযোগৰ বাবে চৰকাৰলৈ আবেদন জনাই বঞ্চিত হ'বলগীয়া হৈছে। ডিজিটেল ইণ্ডিয়াৰ বিজ্ঞাপন কেৱল চমক চিঠিৰ বাবে নেকি? যিটো সময়ত আছাম লোকে হাতত লেপটপ লৈ শীততাপ নিয়ন্ত্ৰিত কোঠাত অধ্যয়ন কৰাৰ সুবিধা পাইছে তেনে সময়তে একাংশ ছাত্ৰ ছাত্ৰীয়ে সেই সময়তে অনলাইন ক্লাছৰ বাবে প্ৰয়োজন হোৱা মোবাইল ফোনটো চাৰ্জ কৰিবলৈ অন্য গাঁৱলৈ যাবলগীয়া হৈছে। এফালে কোভিড প্ৰটকল, প্ৰাকৃতিক দুৰ্যোগ, যাতায়াতৰ অসুবিধা, আনফালে শৈক্ষিক দায়বদ্ধতা। মুঠৰ ওপৰত এক গধুৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল। বৰক্ষেত্ৰীৰ সংখ্যালঘু বসতি অঞ্চলত চৰাঞ্চলৰ বৰচুলীয়া চৰ অঞ্চলৰ দৃশ্য এয়া। স্বাধীনতাৰ ৭১ বছৰ পিছত ডিজিটেল ইণ্ডিয়া যুগ, কিন্তু এতিয়াও আমি চাকিৰ পোহৰত কৰিবলগীয়া হৈছে আৰু অনলাইনত পঢ়া ল'ৰাসকল ছাত্ৰ ছাত্ৰীসকল মোবাইলটো চাৰ্জ দিবলগীয়া ছিষ্টেমটো এতিয়া নাই আমাৰ গাঁৱত, লাইনৰ অসুবিধা। গতিকে চৰকাৰৰ ওচৰত আহ্বান যাতে আমাক লাইনটো অতি সোনকালে দিয়ে যায়। আমি আৰু বৰচুলীয়া গাঁৱৰ মানুহ, আমাৰ ইয়াতে আৰু লাইন নাই, পঢ়াৰ অসুবিধা হৈ আছে। আমি আৰু অনলাইনৰ যোগেদি আজিকালি ক্লাছ কৰিব লগা হৈছে। ইয়াতে লাইন নাই, বেলেগ গাঁৱত লাইন আছে, তাত যাই মোবাইল ফোন চাৰ্জ দিব লগা হৈছে। আমাৰ এতিয়া ডিজিটেল ইণ্ডিয়াৰ যুগত চাকিৰ পোহৰত ছোৱালীবিলাক আমিও পঢ়ি আছোঁ। চৰকাৰৰ ওচৰত এইটো আহ্বান যে আমাৰ গাঁৱত অতি সোনকালে লাইনটো দিলে যান, এইখিনি চৰকাৰৰ ওচৰত মোৰ আবেদন। আমার একটা অনুরোধ আপনার তার সরকারের অনুরোধ, আমার মেন লাইনটো দিছে, আমার ঘৰত ব্যৱহাৰ কৰা লাইনটো আমি পোৱা নাই। এইটো আমি চৰকাৰৰ তাত আমি অনুৰোধ কৰিছোঁ আমাৰ লাইনটো যেন দিয়ে। আমাৰ এতিয়া ট্ৰেন্সফৰ্মাৰ বহাবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰে যেন। আমাৰ কমচে কম ২০০ ঘৰ মানুহ আমি লাইনটো পোৱা নাই, ল'ৰা ছোৱালী